মোবাইল দিছা মানে অকমান দিছা ই ৰিক্সাত আমাৰ আহি গৈছে 4 নম্বৰ দিনত আমাৰ এতিয়া গাড়ীত বৰ্তমান আহি গৈছে এতিয়া ধুনীয়াকৈ বাছ আমি অলপ এইটো এই টুলটো ধুনীয়া হৈছে ৰছিয়াতে লৈ আ দুমহলীয়া বিল্ডিং বনোৱাৰ কাৰণে আমি সকলোৱে নাৰায়ণ গৈ আছো আমি আৰু গাড়ীবোৰত নুমাই দিছোঁ আৰু পথৰ মাজত মেজিৰ কাৰণে মেজি পথৰে পথৰে এই সেইবোৰ গাড়ী কেনেকৈ আছে গাড়ী চাইছে কৰিছে এবাৰ ভোট ক'ত ধৰি দিছে মেৰি এইবাৰ ক'ত বহি পানী ল'লে এইফালে বানপানী আছে পথাৰত Awang này chúa Awang. Tama na ba na ito din mo? Oh my god. বস্তু আজি আমি ভেলা ঘৰ বনোৱাৰ কাৰণে প্ৰচেছ চলাই আছে এইফালে সিহঁতক বাঁহ কাটিব দিছে চাই লওক নাই বাঁহ কাটি আছে এখেতলোকে এই বাঁহ কাট ভেলা হেৰি কেনেকুৱা লাগিছে মন্তব্যটো দিয়া একদম মজা মানে কাইজ কৰোঁতৰ একদম কোৱালিটিটো একদম একদম ভাল নহয় কিবা মন্তব্য দিবি কাটব পৰা নাই ঘৰত চলাব যাবা হয় নাই জানো বাপৰে এনেকৈ ধৰি আছা ঘূৰাই থাকিব লাগে নেকি কাটব কষ্ট হৈছে যে মানে ঘূৰাই আছে বাঁহৰ চিন্তাত পৰি গৈছে আজি জাগাই এটা সামান্য এটা কাৰ এখন উঠিল আছে এই 2 নম্বৰ গাড়ী এইফালে খুন্দি আছে 4 নম্বৰটো হৈ গৈছে এনে লুপ্ত হয় না আপোনালোকে ক'ব লাগিব খুঁটাটো ইয়াতে হৈছে আৰু প্ৰথম খুঁটাৰ ষ্টাৰ্টিং হৈছে প্ৰথম খুঁটাত গাছটো ভিডিঅ'টো চাই থাকক No tomo no, pusat kunci. Naik ko. So finally guys, amar mane yate ahi gora saok guys ahi gel. So saok guys ahi gel gila. So এতিয়া saok ami এতিয়া আধা হবো আর তো মানে আধা মানে বহুত খিনি হৈ গিছে তো আপোনালোকে চাব আজি 2 নম্বৰ ভিডিও তাহলে হলো আমি জানো খেলাখন নহয় ফৰ টাইপৰ তো আমরা ফৰ টাইপৰ ঘৰ হেৰি বনাইছো গতিকে অলপ লাগা চিটা কৰি আছো আৰু সকলো বনা কাপে কি আছে কো গাইস আমি খেলা ঘৰৰ ইয়াৰ পৰা আমি বনাই আছো কিটা বনা কৈ দিয়া আই আছে আমি 17 তাৰিখত দিনা আমি ডাঙৰ আমি কি বুলি
কয় ডাঙৰ ডাঙৰ তো মানে চাওক এই বেৰাৰ কাৰণে গাইছে তো মানে কাটি আছে সমানকে কাটব লাগিব না ভাল দেখ তো চাওক মানে এখন কমপ্লিট হৈ গ'ল কাটা সমান একদম এতিয়া এনেকে দিব এনেকে 4 নম্বৰ দিনত আমাৰ এতিয়া গাড়ী বৰ্তমান আহি গৈছে এতিয়া ধুনীয়াকৈ বাছ আমি অলপ এইটো বনাইছোঁ হা ভালকৈ টেঙৰ তুলিব লাগে ন তথাপিও তাৰমানে তুলি আছে আৰু বনাবচোন টেঙৰ কেনেকৈ তোলা হয় এই নাৰা ধোৱা প্ৰচেছ আছে ইয়াতে এতিয়া ধুনীয়াকৈ নাৰাবিলাক হৈ থাকে এইয়া আছে এই তিনিজনী মানে দুখন চাদৰ ধৰিছে আৰু দুজোৰে বুলি একেবাৰে চিন্তা কথা ধৰিব কৈছোঁ এই ধুনীয়াকৈ দিছে বাহ চাই থাকক আপোনালোকে আমাৰ কমপ্লিট হৈছে বুলি ক'ব পাৰে চাৰি চাৰি এতিয়া এতিয়া মই ওপৰত উঠি আছোঁ ওপৰ মহলে তলটো ধুনীয়া হৈছে এইফালে ওপৰত অলপ নাৰা চাৰাৰ কাম আছে এইফালে দি বাছ এতিয়া ধুনীয়া আৰু কাম কৰি আছে এইফালে তল ভালে আছে কাম চলি যাব এইফালে মানুহ হৈ আছে তো লাষ্ট এইটো দিলি হৈ যাব আৰু ফাইনেলি এইটো গাইছ লাষ্ট গাইছ এয়া দুই মহলীয়া ঘৰৰ এতিয়া বৰ্তমান হৈ গৈছে এতিয়া এইটো বৰ্তমান তাৰমানে ইহঁতে ফ্ল'ৰৰ সেইবিলাক নাজানে সেইকাৰণে বৰ্তমান দেখা নাপায় এইটো এইটো তলত